সকলোকে নতুন এটা ভিডিঅ'ত আৰু এতিয়া আমি যাই আছোঁ গুৱাহাটী কাৰণ আমাৰ আজি ছাৰে গাড়ী ল'ব ছাৰ গাড়ী ল'ব তে আজি ছাৰ কি গাড়ী এখন মেক্সি মেক্সি মানে এখন স্কুটাৰ এখন তো এইটো ৰাতিপুৱা ওলাই আছোঁ তো কিবা এটা খাই লওঁ 10 মিনিটত আমি মানে গাড়ী এখেতে ল'ব মানে আমাৰ ছাৰে ল'ব গাড়ী আমাৰ ছাৰে ল'ব ছাৰে স্পীড তো এনেকৈ চাহ তাহ খাই আমি ওলাই দিলোঁ গুৱাহাটী য়ামাহা ডিলাৰলৈকে তো ছাৰ গাড়ীখনৰ নাম কি ক'লা আৰু যোনটো আমি য়ামাহা ডিলাৰ গৈ আছোঁ নৰ্থ ইষ্টৰ সেইটো ফাৰ্ষ্ট য়ামাহা ডিলাৰ আগতে যিমান RX100 বিক্ৰী হৈছিল সেইটো ডিলাৰৰ পৰাই হৈছিল বেলেগ ডিলাৰ নাছিল গোটেই নৰ্থ ইষ্টত তো আমি সেই ডিলাৰটো এতিয়া গৈ আছোঁ ছাৰ গাড়ীখনৰ নাম কি ক'লা আপুনি ছাৰ আপুনি অষ্ট্ৰেলিয়াৰ পৰা আহিব পাৰে প্ৰনাউন্সিয়েশ্যনখিনি এটা ইংলিছৰ মানে সেনেকুৱা আহিছে নেকি তো ছাৰ কিবা আপুনি নিউজ পাবলৈ সাপক মানে আমাৰ এই অসমত এটা মানে এখন ফেটি সাপ ধৰি আনিছে জংঘলৰ পৰা ধৰি আনি সাপ কালাৰ কৰিছে মানে এইটো কি হৈছে গম পাই না ৰ'দত মানুহবিলাক পাগলা হৈছে তাৰ সাপকত ধৰি কালাৰ কৰিছে হোৱাইট কালাৰ আৰু এৰি দিছে জংঘলত তাৰমানে গাইজ গৰমত মানে চব পাগলা আহিছে কোনে কি কৰিছে আকৌ হিচাপ নাই তেনেকৈ কোনোবাই সাপ ধৰি কালাৰ কৰিছে কোনোবাই কিবা কৰিছে কি হ'ব এইফালে লৈ গৈ আছে লেব আৰু কিন্তু এটা ভুল কাম কৰিলে হেলমেটটো পিন্ধিব লাগিছিল পাই গ'লোঁ ফাইনেলি য়ামাহা ডিলাৰ আৰু ইয়াতে ডিম্পুৰ গাড়ীখন যি কাম আছে কৰিবলৈ আৰু গাড়ীখন মানে অলপ চাই লওঁ কেনেকুৱা কি তো আহি গ'লোঁ য়ামাহা ডিলাৰ V3M নতুনকৈ আহিছে আৰু ইয়াৰ আপডেট ভাৰ্চন এটা আহিছে এইপিনে এইখন মানে এটা বেলেগ লাগছে আৰু গাড়ীখন মানে বেলেগ কাৰণ ল'ম বুলি ভাবি আছোঁ চাওঁ মোৰ বুলেটখন বিক্ৰী কৰি এইপিনে আছে হেলমেট মানে যদি আজিকালি হেলমেটটো আপোনালোকে গমেই পায় কিমান মানে প্ৰয়োজনীয় বস্তু তো আমি যদি ইয়াৰ পৰা নতুন গাড়ী এখন লৈ ইয়াতে 1 টকাৰ হেলমেটো পাই যাব আৰু হেলমেট য়ামাহাৰ বেলেগ কোম্পানী নকল য়ামাহাৰ আপোনাৰ নামটো কি নাম অজয় দাস তো দাদা আছে তো এইখন গাড়ী কি নাম আছে গাড়ীখনৰ এখন গাড়ীৰ নাম হ'ল FZX আৰু এইখন নৰ্মেলখন মানে আমাৰ ডিম্পু যিখন আছে সেইখনে এইখন কালাৰটো বেলেগ আচ্ছা তো ডিম্পু যিখন আছে সেইখন হৈছে FZ250 আচ্ছা মানে এইখন FZS আচ্ছা আৰু এইখন আছে R15 আৰু কিবা M নতুন কিবা দিছিলে সেইখনে আমি এখন R15M এখন R15 V4 এইখন আছে স্কুটি টেচিনো বৰ্তমান মানে ফেমাছ মানে আজি যিখন ডিম্পু ল'ব তাৰ আগত এখন বহুত চলি আছিল মানে নলবাৰীত বহুত চলি আছিল আৰু পাইছোঁ মোৰ এখানে ফেভাৰেট বেগ আছে য়ামাহাৰ মানে বহুত ভাল পাওঁ সেইখন আছে এখন MT তো তো এইখন আছে MT বৰ্তমান হায়েষ্ট চেল এইখন বাইক হায়েষ্ট চেল ৱৰ্ল্ড ইণ্ডিয়াত হায়েষ্ট চেল MT ফেমাছ গাড়ী কিন্তু এখন এটা ডিছএডভান্টেজ এটাই আছে মানে পিছফালে চিটটো অলপ খাটা অকল গাৰ্লফ্ৰেণ্ডৰ কাৰণে বনাইছে অনলি মানে হৈ গাৰ্লফ্ৰেণ্ডক উঠাব লাগিব নহ'লে লগৰ ল'ৰা আৰু ঘৰৰ মানে ফেমিলি কাকো নিব নোৱাৰে তো এইখন আচ্ছা তো এইটো কালাৰ আৰু ডিম্পুৰ গাড়ীখনৰ কালাৰ একে এতিয়া ডিম্পুৰ গাড়ীখনৰ কিবা কিবি কাম থাকে ন গাড়ীখন লোৱাৰ আগত কাগজ পাতিৰ কাম থাকে তাৰপিছত যিখিনি গাড়ীখনৰ ফিটিং কৰিব লাগে এটা বেটাৰী যেতিয়া এনেকৈ ফিটিং কৰা নাথাকে যিহেতু গাড়ীখন ডাইৰেক্ট ট্ৰাকত আহে তো তেখেতসকলে মানে টেকনিচিয়ানে গোটেইখিনি ফিটিং কৰি ৰেডি কৰি আছে তো সেইখিনি সময়ত মোৰো কিবা এটা কাম আছে তো কৰি আহোঁ তো বলক অকল গাড়ীখন ল'লেতো নহ'ব তো এইখনৰ যিহেতু ছাৰ্ভিচিঙো থাকিব যেনেকৈ মানুহ জন্ম হ'লে বেমাৰ হ'বই বেমাৰৰ কাৰণে আমি হস্পিটেল যাওঁ তো এতিয়া আমি গৈছোঁ ছাৰ্ভিচলৈকে শ্ব'ৰুমটো আপোনালোকে দেখা পালে তো যিহেতু এতিয়া গাড়ীখন লোৱাৰ পিছত সি আহিবই লাগিব ছাৰ্ভিচ কৰিবৰ কাৰণে তো এতিয়া গৈছোঁ ছাৰ্ভিচত তো দেখা আছোঁ ছাৰ্ভিচ চেণ্টাৰটো তো এইটো হৈছে ছাৰ্ভিচ এৰিয়া তো গৈ আছোঁ ভিতৰত সোমাই পিনে থাকিব ৰিচিপশ্যন মানে য'ত মানে এইখন জব কাৰ্ডখন বনোৱা হয় ইয়াতে মানুহৰ দৰে হস্পিটেলত আৰু হস্পিটেলত মানুহৰ দৰে আৰু হস্পিটেলত বিচনা থকাৰ দৰে ইয়াতো আছে গাড়ীৰ কাৰণে য'ত গাড়ী ভাল কৰে ইয়াত 3খন আছে ৰেম বুলি কোৱা হয় ইয়াতে গাড়ী উঠাব আৰামছে ছাৰ্ভিচিং কৰিব পাৰে ইয়াতে এইটো হৈছে
পাৰ্টছ আৰু এচেছৰিজৰ কাউণ্টাৰ। তো ইয়াতে যি যি লাগে চব ইয়াতে পাই যাব। ইয়াৰ কি চিন্তা কৰিছে তুমি? মই ভাবি আছোঁ ইমান দামী গাড়ী মানুহৰ মাজত আছোঁ, আপুনিও ল'ব? এখন ল'ব লাগিছিল তাকে সেয়ে ভাবি আছোঁ। চাৰ এখনে ভাল লাগছে মোক, কোনখন সেই বগাখন সেইকাৰণে সি সন্মুখত বহি গৈছে দেখিছে না, চাই আছে। ল'ব নেকি? ল'ব লাগিছিল। আৰু এইপিনে আহি পেলাই কংকন ভাই হেল্ল' কি জেড খবৰ? 900 লৈ তো নতুন দোকান আহিছে ছাৰ। অঁ যাম, যাব নিশ্চয় লাগিব। যাম। আৰু এইটো মোৰ এইটো আঙুঠিটো ভাল লাগিছে। অ' এইটো অঁ মজা লাগিছে। আনলো আৰু এইটো। হা অনলাইন আনিছোঁ, অনলাইন ধুনীয়া লাগিছে কিন্তু এইটো। অলপ এক্সেপশ্যনেল না বস্তু। তো এনেকৈ চাহ তাহ ডিম্পুল গাড়ী লছ চাহৰ পাৰ্টি ছাৰ, গাড়ী লছ চাহৰ পাৰ্টি দিছোঁ। নাই নাই এইটো মোৰ ফালৰ পৰা দি আছে না। ছাৰ এনেকৈ নহয়, মোৰ ফালৰ পৰা অডিট দিম, অডিট চুৰ। ছাৰ অধিয়ান ল'ব নেকি আপুনি? ল'ব নেকি? ল'বই নেকি? ল'ব পাৰিম নেকি? ছাৰ গাড়ীটো ল'লাকে ক'ৰবাত ৰাইডত যাব না? ফাৰ্ষ্ট আপাৰ আছাম যাব হেন আৰু অপাৰেশ্যন দিব আপুনি? যাওক অপাৰেশ্যন দি যাব মণ্ডল কাৰ্ডৰ লগ ধৰিব। বেছ সেইকাৰণে বুট স্পেচো আছে, ন' প্ৰব্লেম। আৰু আৰু অচি ছাৰৰ বুট স্পেচো আছে না। তো ইপিনে স্কুটি ৰেডি হৈ গ'ল ডিম্পুৰ। তো এতিয়া লাহেকৈ ডেলিভাৰী ল'ব লাগে। এতিয়া বেলুন চেলুন কিবা কিবি আলাব আছে, সেইখিনি আলাব। আৰু এইখন স্কুটিৰ মানে ইঞ্জিনটো মাজত থাকে, বাকী স্কুটিৰ কি হয় ইঞ্জিনটো পিছফালে থাকে, আগটো পাতল হৈ থাকে, যিটোৰ কাৰণে মানে ৱেভ মাৰিলে কেতিয়াবা মানে এক্সিডেণ্ট মানে হয় আৰু বেছিকৈ। তো এইখন স্কুটিৰ অলপমান ইঞ্জিনটো মাজত আছে। আৰু কিবা কিবি ফিচাৰ্ছ দেখাই আছোঁ গোটেইখিনি। ফাইনেলি বেলুন ওলমাই দিলে। তো এতিয়া আৰু দিব লাগে আৰু নে কি ছাৰ? অঁ বেলুন লগাই দিলা। চাৰ এটা চিন্তা কৰিছোঁ, বেলুনকেইটা ঘৰক লাগি যাবলৈ ফাটে নেকি? আমি ঘৰক নিয়াৰ কথা আছে ছাৰ। ভাল নতুন গাড়ী আৰু নিয়া বুলি। তোক এৰে মানুহ লৈছিলে চলাই দি নকইনাক উৰণি দিয়াৰ দৰে এইখনো উৰণি দিয়ে থৈ দিছে। আৰু অলপ দেৰিকৈ এইখন গুচাই কিনে আমি গাড়ীখন লৈ গুচি যাম। তো লৈ ল'লে ডিম্পু ভাই। আৰু এইপিনে লগাই আছে চিট কভাৰ দাদাহঁতে। বাটাৰ নাই এনেকৈ স্কেন কৰিলে 50,000 মাৰিলে এখেতসকলক 50,000 মাৰি সেই দি দিলা। গাড়ী চাবা আসলি ডিম্পুল Nah, Yamaha favorite man. Yamaha scooty best scooty. তো নবীন ভাই আহিছিল ডিম্পু গাড়ী লোৱা চাবৰ কাৰণে। তো সিও তাৰ জোচ উঠি পেলাই যে এখন আৰু জাগাতে কিনিব লাগে স্কুটি। তো তাৰ গাড়ীখনত এতিয়া মানে কিবা কিবি এচেছৰিজ লগাই আছে। কোনে গিফ্ট দিছে বুলি ক'লে ডিম্পুৱে গিফ্ট দিছে বিয়াৰ বুলি কবি। তো গাড়ী ডেলিভাৰী হৈ গ'ল আৰু এতিয়া ডিম্পু গাড়ীখন চলাব, মানে সি ঘৰক লৈ যাই আছে আৰু আমি কাৰখনত গৈ আছোঁ। তো এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তো বাই বাই।